ইতিমধ্যে আমি জ্ঞাত যে পৰৱৰ্তী মেট্ৰিক পৰীক্ষা 2024ত অবজেক্টিভ টাইপৰ প্ৰশ্ন থকা বিষয় 4টা ইংলিছ জেনেৰেল মেথমেটিক্স জেনেৰেল সায়েন্স আৰু সোশ্যাল সায়েন্স এই 4টা বিষয়ৰ বাবে মেট্ৰিক পৰীক্ষাৰ্থীসকলক OMR শীট উপলব্ধ কৰোৱা হ'ব আৰু বাকি থকা প্ৰশ্নসমূহৰ কাৰণে 16 পৃষ্ঠাৰ এখন পৃথক উত্তৰ বহী যোগান ধৰা হ'ব কিন্তু OMR শীট ব্যৱহাৰ কৰাৰ ফলত মেট্ৰিক পৰীক্ষাৰ্থীসকলে কেনে ধৰণে লাভান্বিত হ'ব আৰু ইয়াৰ ফলত পৰীক্ষাৰ্থীসকলৰ ওপৰত কেনে ধৰণৰ নেতিবাচক প্ৰভাৱ পৰিব আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম আৰু এই কথাকেইটা মেট্ৰিক পৰীক্ষাৰ্থীসকলে আগতীয়াকৈ জানি লোৱাটো প্ৰয়োজন যাতে তেওঁলোকে ভালদৰে ফলপ্ৰসূ প্ৰস্তুতি কৰি মেট্ৰিক পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰে তথ্যসমূহ ভালদৰে আয়ত্ত কৰিবলৈ তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ' নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা প্ৰথমতে পৰীক্ষাৰ্থীসকলে কেনে ধৰণে লাভান্বিত হ'ব আৰু ইয়াৰ সমান্তৰালভাৱে নেতিবাচক প্ৰভাৱসমূহ আলোচনা কৰি যাম তোমালোকে মনোযোগেৰে শুনিবা চোৱা 4টা বিষয় ইংলিছ জেনেৰেল মেথমেটিক্স জেনেৰেল সায়েন্স আৰু সোশ্যাল সায়েন্স এই 4টা বিষয়ত 50% অৰ্থাৎ 45 নম্বৰৰ প্ৰশ্নৰ উত্তৰ OMR শীটত উপস্থাপন কৰিব লাগিব প্ৰশ্ন কাকতখন একে থাকিব কিন্তু এখন OMR শীট উপলব্ধ কৰোৱা হ'ব সেইখনত প্ৰতিটো প্ৰশ্নৰ উত্তৰ অনুসৰি 4টাকৈ ঘূৰণীয়া চিহ্ন থাকিব আৰু প্ৰশ্ন কাকতখনত থকা প্ৰশ্নৰ বিকল্পসমূহৰ নম্বৰ অনুযায়ী OMR শীটখনত থকা শুদ্ধ উত্তৰৰ বিকল্পটো অৰ্থাৎ ঘূৰণীয়া চিহ্নত সম্পূৰ্ণ ঘূৰণীয়া কৰি দাগ দিব লাগিব আগৰ দৰে MCQ প্ৰশ্নোত্তৰবোৰ লিখিব নালাগে OMR শীটখনত থকা ঘূৰণীয়া দাগবোৰত দাগ কৰি দিলেই হ'ব ইয়াৰ ফলত বহুত সময় ৰাহি হ'ব আৰু বাকি 45 নম্বৰৰ প্ৰশ্নৰ উত্তৰ সেইকেইটা উপস্থাপন কৰিবলৈ যথেষ্ট সময় পাব কিন্তু ইয়াৰ বাবে শিক্ষাৰ্থীসকলে পৰ্যাপ্ত অনুশীলন কৰিলে তেওঁলোকে লাভান্বিত হ'ব বুলি ভাবো কাৰণ ঘূৰণীয়া চিহ্নটো ঘূৰণীয়া কৰি চিহ্নিত কৰিব লাগিব যদি অলপ খেলিমেলি হয় যেনে ধৰা ঘূৰণীয়া চিহ্নটো দাগ দিওঁতে অলপ ডাঙৰ হ'ল বা সৰু হ'ল বা ডাঠ কৰিবলৈ বেছিকৈ ঘঁহি দিওঁতে OMR শীটখন ফাটি গ'ল তেতিয়া OMR স্কেনাৰ যন্ত্ৰটোৱে OMR শীটখন স্কেন কৰোঁতে বিসংগতি হ'ব পাৰে বা কিছুমান শিক্ষাৰ্থীৰ হাতখন ঘামি OMR শীটখন বেয়া হ'ব পাৰে বা লেতেৰা হ'ব পাৰে তেনে ক্ষেত্ৰত স্কেন কৰা বা যন্ত্ৰৰে মূল্যায়ন কৰোঁতে সমস্যা হ'ব তাৰ বাবে শিক্ষাৰ্থীসকলে সাৱধানতা অৱলম্বন কৰিব লাগিব OMR শীটসমূহ কেনেদৰে স্কেন কৰা হয় এইটো বিষয়ত ভিডিঅ' এটা বনাইছিলোঁ ভিডিঅ'টো যদি চোৱা নাই চাই ল'বা ডেছক্ৰিপশ্যনত লিংকটো দিয়াই আছে আৰু এটা গুৰুত্বপূৰ্ণ কথা আগতে প্ৰশ্নৰ উত্তৰবোৰ লিখোঁতে যদি উত্তৰটো প্ৰথমতে ভুল হৈছিল তেতিয়া সেইটো কটাকটি কৰি শুদ্ধ উত্তৰটো লিখিব পাৰিছিল কিন্তু OMR শীটত তেনে কৰিব নোৱাৰিব এবাৰ যিটো বিকল্প চিহ্নিত কৰি দিয়া গ'ল সেইটোৱে থাকিব এটা প্ৰশ্নৰ বিপৰীতে দুটা চিহ্নত দাগ দিব নোৱাৰিব দিলেও যন্ত্ৰটোৱে স্কেন কৰিব নোৱাৰে সেইবাবে অলপ চিন্তা চৰ্চা কৰি সময় লৈ শুদ্ধ উত্তৰটো এবাৰে চিহ্নিত কৰিব লাগিব OMR শীটত উত্তৰসমূহ কেনেদৰে নিৰ্ভুলকৈ কৰিব পাৰি এইটো বিষয়ত অতি সোনকালে আলোচনা কৰিম লগতে অনুশীলন বা অভ্যাস কৰাৰ বাবে প্ৰয়োজনীয় সময়ৰ যোগান ধৰিম তাৰ বাবে মাত্ৰ কেইটামান দিন অপেক্ষা কৰা OMR শীটক লৈ শংকা কৰাৰ কোনো সকাম নাই তোমালোকে কেৱল মাত্ৰ অধ্যয়নত মনোনিৱেশ কৰা পৰীক্ষাত আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব পাৰিবা আজিলৈ ভিডিঅ'টো ইমানতে এৰিলোঁ তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ সিলেবাছত থকা প্ৰতিটো গল্প আৰু কবিতাৰ সাৰাংশ শাৰী অনুসাৰে সমলে ব্যাখ্যা পাঠভিত্তিক প্ৰশ্নোত্তৰ MCQ প্ৰশ্নোত্তৰ চুটি প্ৰশ্নোত্তৰ দীঘল প্ৰশ্নোত্তৰ পৰীক্ষাৰ বাবে দৰকাৰী সকলো প্ৰশ্নোত্তৰ গ্ৰামাৰ আৰু ৰাইটিং সেকশন এনেবোৰ বিষয়ত বহুতো ভিডিঅ' প্ৰস্তুত কৰি পৃথক প্লেলিষ্ট বনাই থৈছোঁ ডেছক্ৰিপশ্যনত লিংকবোৰ আছে তোমালোকে আজিৰ এই ভিডিঅ'টোৰ বিষয়ে নিজৰ মতামত দিবলৈ নাপাহৰিবা আৰু এই ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবা অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ